হেল্ল' গাইছ, মই জীয়াই আছোঁ দেই, মৰা নাই। আৰু আজি ৰান্ধনি পাল ভণ্টি আহিব নোৱাৰা হ'ল, গতিকে পাকঘৰত সোমাই সেয়া বনাই আছোঁ চিকেন। কালাৰ কেনেকুৱা আহিছে, কেনেকুৱা কালাৰ এয়া লাগি আছোঁ। আৰু আপোনালোকক বোলো এবাৰ দেখাই দিওঁ ব্লগ নিচিনাকৈ, গতিকে ৰান্ধি বেয়া নাপাওঁ, মই ভালেই পাওঁ। আজি আকৌ বহুত দিনৰ মূৰত, একমাহৰ মূৰত আকৌ বাকী চাউলো ধুই থৈছোঁ। এয়া উখোৱা চাউল, ডাঙৰ ডাঙৰ চাউলটো যে চিকেনৰ লগত খাই ভালেই লাগে। পানীটো নিগৰিবলৈ দিছোঁ, কুকাৰত বহাই দিম আৰু হৈ যাব, বেছি টাইম নালাগে। গতিকে জিন্দাবাদ ৰাইজ, জিন্দাবাদ। গাইজ, থালিখন 360 কৰি ঘূৰাই দিছোঁ কেমেৰাটো, চাই লওক। আৰু বেছি আইটেম নাই দেই, চিকেন কাৰণে আৰু চাউলটোৱে বনাইছোঁ। দুখীয়া মানুহ আৰু কি খাব, চিম্পুলেই খাওঁ। আমি খাবলৈ বহিলোঁ আৰু দেই ৰাইজ।